তো হেল্ল' ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। আৰু আজি বনাব গৈ আছোঁ মুৰ্গীৰ মাংস ধাবা ষ্টাইলত। তো আহক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আৰু চাওঁ কেনেকৈ বনায়। এয়া মই আধা কেজি মুৰ্গীৰ মাংস লৈ লৈছোঁ আৰু লগতে দুটা ডাঙৰ পিঁয়াজ একদম ফাইন চপ কৰি লৈছোঁ। আৰু এয়া এইপিনে কেৰাহী গৰম হ'বলৈ দিছোঁ আৰু আমাৰ কেৰাহীটি গৰম হৈছে। গৰম হোৱাত ইয়াত এতিয়া মই তেল দি দিম। আৰু এইখিনি এতিয়া গৰম হ'বলৈ দিম। আৰু তেলখিনি গৰম হোৱাত ইয়াত এতিয়া মই দালচেনি দি দিছোঁ, ইলাচি দি দিছোঁ মই 4টা আৰু লং 3টা। আৰু লগতে মই দিছোঁ অলপমান জিৰা, গোটা জিৰা দি দিছোঁ। চ' আমাৰ যিহেতু এইখিনিতো এতিয়া ফ্লেভাৰটো আহি গৈছে, চ' এতিয়া ইয়াত মই কাটি থোৱা পিঁয়াজখিনি দি দিম। আৰু এইখিনিত ফ্ৰাই কৰিম যেতিয়ালৈ পিঁয়াজখিনি আমাৰ গল্ডেন ব্ৰাউন কালাৰৰ হৈ যাব, তেতিয়ালৈ এইখিনিত ফ্ৰাই কৰি ল'ম। আৰু এইপিনে মই বিলাহী 3টা লৈছোঁ আৰু এইকেইটা বিলাহী এতিয়া মই পিউৰি কৰি ল'ম বা বিলাহীকেইটা পেষ্ট কৰি ল'ম। চ' আমাৰ পিঁয়াজখিনি স্লাইট আপোনাৰ ব্ৰাউন কালাৰ হৈছে আৰু এতিয়া ইয়াত মই জিঞ্জাৰ গাৰ্লিক পেষ্ট দি দিম অলপ দি দিছোঁ আৰু এইখিনিতে ফ্ৰাই কৰি ল'ম। আৰু জিঞ্জাৰ গাৰ্লিক পেষ্টখিনি দিয়াৰ পিছত মই 2-3 মিনিট ফ্ৰাই কৰি ল'লোঁ। আৰু ইয়াত এতিয়া মই যোনটো টমেট'ৰ পিউৰি বা বিলাহীৰ যোনটো পেষ্ট বনাইছিলোঁ সেইটো ইয়াত দি দিম এতিয়া। চ' আমাৰ পিঁয়াজ আৰু বিলাহী পেষ্টখিনি ফ্ৰাই কৰি ল'লোঁ আৰু ইয়াত এতিয়া মই নিমখ দি দিম। নিমখটো আপোনালোকে সোৱাদ অনুযায়ী দিব। এইখিনি ফ্ৰাই কৰি ল'লোঁ আৰু ফ্ৰাই কৰি লোৱাৰ পিছত ইয়াত এতিয়া মই অলপ হালধি আৰু অলপ ধনিয়া আৰু আপোনাৰ অলপ ৰেড চিলি পাউডাৰ দি দিওঁ। আৰু এইখিনি এতিয়া মছলাখিনি ফ্ৰাই কৰি ল'ম যাতে মছলাৰ যোনটো কেঁচা এটা টেষ্ট বা কেঁচা এটা ফ্লেভাৰ থাকে সেইটো যাতে আঞ্জাত আমাৰ নাহে বা গ্ৰেভিতে নাহে, সেইবাবে আমি মছলাখিনি এতিয়া ফ্ৰাই কৰি ল'ম। আৰু মছলাখিনি আমাৰ প্ৰায় ফ্ৰাই কৰা হৈ গৈছে আৰু ইয়াত আমি মাংসখিনি দি দিম এতিয়া। মাংসখিনি আমি 2-3 মিনিট ফ্ৰাই কৰি ল'লোঁ আৰু এতিয়া আমি ফ্লেমটো মিডিয়ামত দি ইয়াত আৰু 2-3 মিনিটৰ কাৰণে ঢাকনি লগাই দিম। চ' আমাৰ 2-3 মিনিট হৈ গৈছে অলৰেডি আৰু এতিয়া মাংসখিনি আহক আৰু এবাৰ অলপ লাৰি দিওঁ। এইখিনিত আকৌ 2 মিনিটৰ কাৰণে আমি ঢাকনি মাৰি থৈ দিম যাতে মাংসখিনি ভালকৈ সিজি যায়। চ' আমি মাংসখিনি আৰু 2-3 মিনিট ফ্ৰাই কৰি ল'লোঁ আৰু দেখিছেনে কি ধুনীয়াকৈ তেলখিনি ওপৰলৈ ওলাই আহিছে। আৰু ইয়াত এতিয়া মই অলপ ক্ৰীম দি দিম। চ' আমি ক্ৰীমখিনি মিক্স কৰি ল'লোঁ আৰু ইয়াত এতিয়া অলপ গৰম মছলা দি দিম। আৰু এতিয়া আৰু এবাৰ এইখিনি মিক্স কৰি লওঁ গৰম মছলাখিনি। চ' গৰম মছলাখিনি মই এতিয়া মিক্স কৰি ল'লোঁ আৰু ইয়াত এতিয়া অলপ পানী দি দিম। আৰু এইখিনিত পানীখিনি এতিয়া উতলিব দিম। চ' আমাৰ গ্ৰেভিখিনি প্ৰায় হৈছে অলৰেডি আৰু এতিয়া লাষ্টত মই অলপ ফেনুগ্ৰিক লিভছ ইয়াত দি দিম বা কচুৰি মেথি বুলি আমি যোনটো কওঁ, কচুৰি মেথি গুড়ি কৰি ইয়াত অলপ দিম আৰু এইখিনি এতিয়া মিক্স কৰি লওঁ। তো আজিৰ ভিডিঅ'টো চাই কমেণ্টত কেনে পালে নিশ্চয় জনাব আৰু মোৰ চেনেলটো লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। পুনৰ লগ পাম এটি নতুন ভিডিঅ' লৈ, তেতিয়ালৈ সকলোৱে ভালে থাকক, সকলোৱে সুস্থ থাকক। থেংক ইউ এভৰিৱান, টেক কেয়াৰ।